হেল্ল' বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আহক আজি যাওঁ গুৱাহাটীত চলি থকা লিঅ' এক্সপ' চাবলৈ। প্ৰতি বছৰে এই এক্সপ'খন আহে আৰু এই এক্সপ'খনৰ মুখ্য আকৰ্ষণ হৈছে এই লাইটখিনি। এই লাইটখিনিৰ কাৰণে আহোঁ লাগে প্ৰত্যেকবাৰে ইমান ধুনীয়াকৈ জিলিকায়ো গোটেই গেটটো। ইয়াত ফটো উঠিও ভাল লাগে। ইয়াৰ মাজে খোজকাঢ়াটো বাপৰে ফিলিংছেই বেলেগ, মানে কিবা বেলেগ হেৰিয়াত আহি যোৱাৰ নিচিনা লাগে, যেন আকাশত তৰাবিলাক টিমটিমাই আছে আৰু তাৰে মাজেৰে আমি খোজকাঢ়ি গৈ আছোঁ। ৱাও, কেনেকুৱা এটা ফিলিংছ। বাট এইবাৰ আমি অকলে আহিলোঁ। এইবাৰ আমাৰ লগত কোনো লগৰ বন্ধু বান্ধৱী লোৱাই নহ'ল। তো এইপিনে চাওক, ইমান ধুনীয়া ধুনীয়া এইকেইটা কুৰ্তি ওলাইছিল। মোৰ প্ৰথম গৈ চকুত পৰিলে আৰু ল'বলৈ যে কেনেকুৱা মন গৈছিল। ভাবিছিলোঁ আৰু 2000 মানত পাম চাগে। অ' মাই গড, দাম 5000, 4500। বস্তুকেইটা বহুত ধুনীয়া, কিন্তু দাম চাগে সেইটো কাৰণে তেনেকুৱা। কিন্তু মোৰ বাজেটে যে নোকোলাই আৰু দেই। চাওকচোন, চাওক ডিজাইনকেইটাই আপোনাক দেখালোঁ। এইটো পিছফালৰ ডিজাইনটো আৰু সেইটো আগফালৰ এইটো এটা বেলেগ। এইটোত 4500। অ' মাই গড, বাজেটে যে কোনো কাৰণত ঢুকিয়েই নাপায়। থৈ দিলোঁ আৰু দিয়ক, লাৰি চাৰি ল'বলৈ। এক্সপ' আহিলে সেইটো এটা ভাল লাগে যে ইউনিক বস্তু কিছুমান পোৱা যায়। কিন্তু কি কৰিব আৰু, ইমান আৰু 4500 টকাই দি এতিয়া ল'বৰ কাৰণে বাজেটেই নিমিলে। এইফালে আকৌ ৰাস আহিছে, কোনোবা দিনাখন যদি ৰাসলৈকেও যাওঁ। ল'ৰা ছোৱালীৰ মন যাবলৈ মন যাব, সিহঁতৰ বন্ধু বান্ধৱ এইবিলাক যায় যেতিয়া। যি কি নহওক, মই বাৰু নল'লোঁ। আপোনালোকে কোনোবাই যদি আহে এক্সপ'লৈ ল'ব পাৰিব দেই। আৰু এইফালে আছে কাশ্মীৰী শ্বলবিলাক। কাশ্মীৰী শ্বল, কাশ্মীৰী বস্তু যিটো অৰিজিনেলিটি হয় ন, সেইটো গ্লেছেই বেলেগ হয়। দামো জেনুইনেই কৰিছে। একেখনত 1800 টকাকৈ কৰিছে। মোৰ বহুত ভাল লাগিছিল, কিন্তু মোৰ যিহেতুকে আগতে শ্বল আছে, কিমাননো ল'ম আৰু ন। দেখিলে ল'বলৈ মন যায়, কিন্তু ঘৰত যে থ'বলৈ জেগা নোহোৱা হৈ গৈছে। দোকানটো ঢেৰ আহিছে, কিন্তু মই আৰু গোটেই দোকানৰ ফটো কৰি থকা নাই। এয়া চাওক, লিটিল কিউট কিউট বেগকেইটা ইমান, আৰু এইটো চব অকণমানি অকণমানি কিউট কিউটেই বস্তুকেইটা আছিলে। এয়া চাওক, দেখিয়ে মানে কেনেকুৱা মৰম লাগিল। কিন্তু কি কৰিব, এইবোৰৰো দাম মানে মোৰ বাজেটত নিমিলা হ'ল। বাকী ঠিকেই কৰিছে, এইবিলাকত এটাত সিহঁতি 100 ৰুপিজকৈ কৰিছে। মষ্ট প্ৰবেবলি ঠিকেই দাম চাগে, কিন্তু মোৰহে দিবলৈ মন নগ'ল পাই। এটাত 100 ৰুপিজ আৰু এইবোৰ টুকলুবিলাক এটাতেই 100 ৰুপিজ। চাওকচোন, হ'ব দিয়ক, এপিচ আনিলে ধুনীয়াও নালাগিলেহেঁতেন আৰু 2-3 পিচ ল'বলৈ মানে নহ'ল আৰু নল'লোঁ আৰু এইবাৰ। এক্সপ' চাব গৈও ভাল লাগে ন। চব বস্তু ঘৰলৈ যদি লৈ আহোঁ, এক্সপ'ৰ প্ৰতি দেখোন মৰমেই নাইকিয়া হ'ব। আকৌনো নেক্সট ইয়াৰ কি চাম, ল'ম বাৰু কিবা কিবি। চাই গৈ আছোঁ। আৰু এইফালে ড্ৰাই ফ্ৰুটছৰ দোকানখন, এইবোৰ দোকানটো থাকিবই ন, প্ৰত্যেকবাৰেই থাকে। তাৰপিছত আহিলোঁ গহনাৰ দোকানলৈ। আইঅ', গহনাকেইটা চাই কোনটো লওঁ কোনটো নলওঁ লাগিছে, কিন্তু লোৱাহে নহ'ব আৰু। যি কি নহওক, আপোনালোকে যদি কোনোবাই আহিব পৰা নাই, মোৰ ভিডিঅ'টো চাই নিশ্চয় ভালেই পাব, কাৰণ অহা নিচিনাই লাগি যাব ন ফিলটো। নল'লে বাৰু এইখন সানি চাচোন, বৌ এনেকৈ মেলি দিয়া। কেনেকুৱা প্ৰাইচ? 2800। কি কলকাতা? এই হোৱাইটকেইটা কিন্তু বহুত ভাল লাগিছে। এইফালৰ এইটোও ভাল লাগিছে। आप अपने घर में बर्थडे पार्टी में पकड़िए आप बेटे जैसे आप लेने पे समझाते कैसे करना है। आप लेंगे तो आपको बताएंगे। देखो बताओ बेटे, पेपर रोल करना है। साफ अगर आपका बोला कलर ये वाला बताओ कौन सा ये येलो। अब इसमें लाएंगे और साफ अगर आपको बोलो कलर की ऐसे। अभी आप रेड बोलते तो रेड हो जाता, फिर आपने ग्रीन ही बोला था ग्रीन ही और कुछ ऐसे लड़का था। वाइट है, कुछ साइड वाइट आ रहा है, टच करने में मनी आएगा, कुछ साइड मनी आएगा, टच में तो वाइट हो जाता है, ऐसे तो
लेने पे समझाते हैं कैसे करना है, इजी होता है बहुत। अभी देखो हमारे पास 3 बॉल है और 3 ग्लास है, देखिए ठीक है। 1 बॉल ग्लास पर रखेंगे ऐसे, बंद करेंगे बॉल नीचे, एक यहाँ दूसरा वाला इधर, अभी बॉल को भी यहाँ रखेंगे, बंद करेंगे बॉल नीचे आपकी, ऐसे करो हाथ अपना ऐसे। अभी एक गिलास यहाँ रखना, दूसरा वाला इधर, अभी इस बॉल को यहाँ रखेंगे ऐसे और बंद करके इसको सारा करेंगे कमर यहाँ तो इधर आ जाएगा। ऐसे अपने बर्थडे पार्टी में मैच करके किसी को दिखा सकते हैं, ऐसा तो आता है हमारे पास। मेरे पास समझाते हैं कैसे करना है। अभी हाथ लगाएंगे तो गैप हो जाएगा, जब भी गैप करेंगे अभी टच करेंगे आपसे ऐसे करके मैजिक आ जाएगा, फिर एक रन नहीं आएगा, सब मिलेगा आपको इसके अंदर। सिस्टम लेने पे समझाते हैं कैसे करना है। ये पूरा कंप्लीट बॉक्स आएगा आपको, 20 मिनट मिलेगा। দোকান চাই আছো একো যেতিয়া কিনা নাই নহয়, কুকুৰ চিন্তা হৈ গৈছে একো কিনি দিম বুলি। তাকে মানে তাই কৈ আছে আৰু কিবা নহয় কিবা এটা কিনি দিবা আৰু এক্সপ'লৈ আহিলোঁ যেতিয়া। সেইটো হয় বাৰু, ওলাই আহিছোঁ যেতিয়া কিবা নহয় কিবা এটা নিনিলে দেখোন বেয়াও লাগিব। এইবোৰ চাওকচোন, এইখন এইবাৰ নতুন দোকান আহিছে, একদম ইউনিক হয়, চব মানে পিতলৰ বস্তুবোৰ আছে, দেখিয়ে মানে একদম কিবা বেলেগ ভাল লাগিছে আৰু মূৰ্তি 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 মূৰ্তি। দামবোৰো ঠিকেই আছে, বাট এইবাৰ এক্সপ'ত এখন নতুন দোকান দেখিলোঁ। আৰু চাওকচোন বস্তুবোৰ, প্ৰতিটো বস্তুৱে কিন্তু ইটোৰ লগত সিটো মানে কিবা ঘৰত থ'লে কিন্তু বেলেগ এটা ৰয়েল লুক আহিব। আৰু মানে খানদানী মানুহৰ যেনেকৈ বস্তু কিছুমান থাকে ন, টিভি চিভিবিলাক দেখা যায় ৰয়েল ৰয়েল লুক, তো এইবোৰ যদি নি থোৱা যায় নহয় তেনেকুৱা ৰয়েল লুক এটাই আহিব। বাট হ'ব দিয়ক, আমি আৰু চায়ে সন্তুষ্টি লাভ কৰিছোঁ। প্ৰয়োজন বিশেষ নায়েও, বিশেষ প্ৰয়োজনীয় বস্তু চাই ভাল লাগিছে, ল'লেও ভালেই লাগিব, দেখাতো বহুত ধুনীয়া ধুনীয়া, কিন্তু সেয়াই আৰু মই নাই লোৱা। মই ভিডিঅ'টোত বাৰ বাৰ কৈ আছোঁ যে কেতিয়াবা আমাৰ হাতত যদি টকা পইচা নাথাকেও নহয়, মন বেয়া কৰি ঘৰত সোমাই থকাতকৈ এনেকৈ ওলাই আহিলোঁ, বস্তুবোৰ চালোঁ, আৰু চাইওতো ভাল লাগে ন, মাহোলটো চেঞ্জ হৈ গ'ল। এনেই আৰু দেখিলোঁ বুলিয়ে যে চব বস্তু ল'ব লাগিব তেনেকুৱাওতো নহয়, ল'বলৈ মন যায়, কিন্তু আমাৰ সেই মনটোক কণ্ট্ৰল কৰিব পৰা কেপাচিটিটোৱে এটা বহুত মানে ভাল বুলি ভাবোঁ। কাৰণ দোকানখন দেখাৰ লগে বস্তুটো লওঁ লাগে, লৈও দিলোঁ, বাজেটখনৰ কথা চিন্তা নকৰোঁ। তাৰ ঘৰত আহি এই বস্তুটো ইমানখিনি পইচা অমুকতহে দিব লগা আছিল, তালৈ গৈ কিনিব লাগিছিল, ইমান টকা কিনি দিলোঁ, ইমান টকা, তেনেকুৱা বেমেজালিত পৰাতকৈ নিজৰ মনটো যদি সেইখিনি জেগাতে কণ্ট্ৰল কৰি দিব পাৰি নহয়, পিছৰ এই কমপ্লিকেচিবিলাক ক্ৰিয়েটেই নহয়। লাষ্টত গৈ বাৰু বস্তু মই কিনিলোঁ মোবাইলত লগোৱা এই গ্ৰীণ কালাৰৰ বস্তুটো, কিবা চেইন এডাল, আৰু ইমান মৰম লাগিছে, হাতত মেৰিয়াই ল'ব লাগে, এনেকৈ মোবাইলৰ ছাইডত লগাই দিয়ে। তাৰপিছত আহিলোঁ চেল্ফি পইণ্টলৈ। চেল্ফি পইণ্টকেইটা বৰ ধুনীয়া বনাইছে দেই। মই ফটোবোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত দিয়েই দিম। আৰু এয়া মানে লোৱা নাই, নাকফুলিটোও নল'লোঁ, মই আজি লোৱাই নাই, মই চব চাইছোঁ লোৱা নাই। নাকফুলিটো ল'ব পাৰিলোঁহেঁতেন, এইটোত বাজেটৰ কথা নাছিলে, কিন্তু কি হ'ল বেলেগে পিন্ধিলে দেখোন ইমান ধুনীয়া দেখোঁ, ডাঙৰ ডাঙৰ নাকফুলিবিলাক। মই যেতিয়া পিন্ধি ল'লোঁ নহয়, নিজকে ইমান বেয়া দেখিলোঁ, বোলো নিপিন্ধো যা। তাৰপাছত এইবোৰ কাৰাবোৰ ইমান ভাল লাগিছে। এইডাল চাইছিলে, এইডাল একেবাৰে কম দামৰ, হোৱাইট এণ্ড মানে গল্ডেন টাইপৰ একদম শ্বাইনিং কৰি আছিলে, আৰু আমাৰ মানে এনেকুৱা ভাল লাগিছে। দামটো মাত্ৰ 100 টকা। মই বোলো লওঁ, হাতখন খালী থকাতকৈ এডাল। তাৰপিছতো হঠাতে চকুত পৰিল এই কাৰাডালত। এতিয়া কনফিউজ হৈ গ'লো, এইডাল লওঁ নে এইডাল লওঁ। তাৰপিছত এনেকৈ কনফিউজত থাকোঁতে এডালো মোৰ লোৱা মই হ'ব বুলি কৈ গুচিল। আমাৰ লগত ঘূৰি ঘূৰি কুহু আৰু আমাৰ নহয়, মোৰ লগত ঘূৰি ঘূৰি কুহু আৰু পাপাকৰ লাগিল ভাগৰ। তেহেঁতে ধুনীয়াকৈ ইয়াত পাৰি থোৱা চোফাকেইখনত বহিলে। তেহেঁতি বুলি নহয়, চবেই এবাৰ বহিছে। মই বোলো মইনো কেলৈ ৰৈ যাওঁ, ঘৰত এখন এনেকুৱা ডাইনিঙৰ খুবেই প্ৰয়োজন হৈ আছিলে। ঘৰত ল'ব নোৱাৰিলোঁ, নাই ইয়াতেই মই মোৰ ফিলটো লৈ লওঁ যে এনেকুৱা এখন ডাইনিঙত বহি অকণমান যদি মানে ৰিলেক্স কৰি ভাত কেইটামান খাব পাৰিলোঁ হয়, আৰু অকণ শকত হ'ব পাৰিলোঁ হয় ন। যি কি নহওক, সেইবোৰ চাই মেলি কুহুৰ বস্তু লৈ এয়া ওলাই আহিলোঁ। আৰু এয়া চাই মেলি ওলাই আহিলোঁ, আৰু কিবা কিবি কিনিলোঁ, চিম্পল আহিলোঁ। যেতিয়া নিকিনাকেতো নহয় ন, মানে মনেই না মানে পচন্দ লাগিছিল বহুত কিবা কিবি, বাট হ'ব আৰু নিকিনিলোঁ। ঘৰত যাই নেদেখাওঁ দেই, আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিম। কুহুই কৈ আছে নেদেখাওঁ বুলি কোৱাৰ কাৰণে বোলে বেয়া লাগিছে। এইফালে লাইটিংবিলাক পুনৰ লগ পাম এটি বেলেগ ভিডিঅ'ত, সুন্দৰ ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।